এতিয়া আমি আলোচনা কৰিম যে ৰিটায়াৰমেণ্টৰ টাইমত আমি এনপিএছ বা ইপিএছৰ ক্ষেত্ৰত এই গ্ৰেচুইটি পাবলৈ সক্ষম হ'ম বা ডেট গ্ৰেচুইটি কেনেকুৱাকৈ কেলকুলেশ্যন কৰিব লাগে সেই সম্বন্ধে আলোচনা কৰা হওক। আমি এটা ৰেণ্ডম ফিগাৰ লৈছোঁ যে ৰেণ্ডম এটা আপোনাৰ বেচিক পে 80,000 লৈছিলোঁ। যিহেতু আমি যেতিয়া ডেমনষ্ট্ৰেশ্যন কৰিম তেতিয়া কি ভিডিঅ'টো আমাৰ বুজাত সহায় হ'ব। গতিকে যদি আমি 80,000 যদি আমি বেচিক পে ধৰোঁ, গতিকে ডিএ আমি কিমান ধৰিছোঁ 53%, যে 53% ডিএ আৰু 80,000 বেচিক পে। টোটেল এমলমেণ্ট আমাৰ কিমান হয় 1,22,400, যে 80,000 আমাৰ বেচিক পে, 42,400 আমাৰ ডিয়াৰনেছ এলাউন্স আৰু টোটেল এমলমেণ্ট হৈছে 1,22,400। যে ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আপোনাৰ কি CCS ৰুল, চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ ৰুল, এই কি আমাৰ অসমৰ ক্ষেত্ৰতো চেণ্ট্ৰেল ছাৰ্ভিচ ৰুল কি প্ৰযোজ্য হয়। গতিকে এইটো ফৰ্মুলাটো হৈছে আপোনাৰ যে 1/4 অফ লাষ্ট এমলমেণ্ট, যে লাষ্ট বেচিক প্লাছ ডিএৰ 1/4, যে 4/1 1/4 অফ লাষ্ট ডিএ আৰু বেচিক। এইখিনি আমি কি এলৰ লগত পূৰণ কৰিম। এল হৈছে আপোনাৰ নাম্বাৰ অফ 6 মান্থ ইন ইয়ৰ ছাৰ্ভিচ পিৰিয়ড। আমাৰ ছাৰ্ভিচ পিৰিয়ড নাম্বাৰ অফ 6 মান্থ কিমান আছে, যদি আমি 20 বছৰ চাকৰি কৰোঁ তেন্তে আমাৰ নাম্বাৰ অফ 6 মান্থ কিমান হ'ব 40। গতিকে কিন্তু আমাৰ ইয়াতে কিমান আছিলে, আমাৰ 1,22,400 আমাৰ কি লাষ্ট এমলমেণ্ট আছিলে এই কেছত। এইটো এটা ৰেণ্ডম কেছ, ইয়াতে কোনো একজেক্ট ফিগাৰ নহয়। গতিকে 1,22,400ৰ যেতিয়া আমি 1/4 ওলাম, যে 4/1, তেতিয়া আমাৰ কিমান ওলাব 30,600। এইখিনি যে 30,600 আমি কি কৰিব লাগিব, আপোনাৰ নাম্বাৰ অফ 6 মান্থ, যে আমাৰ চাকৰি কালত নাম্বাৰ অফ 6 মান্থ কিমান হৈছিলে তাৰ লগত আমি পূৰণ কৰিব লাগিব। কিন্তু ইয়াতে এটা কথা যে আমাৰ মেক্সিমাম কিন্তু আমি যে 16.5 টাইমছ এমলমেণ্টছ, যে 16.5 টাইম এমলমেণ্টছতকৈ আমি কিন্তু বেছি নাপাম। কাৰণ আমাৰ মেক্সিমাম যে আমাৰ লাষ্ট ধৰক বেচিক পে ডিএ কিমান আছিলে 1,22,400। এইটো যদি আমি 16.5ৰ লগত যি পূৰণ কৰিম, যি ফিগাৰ ওলাব, যে কিমান ওলায় আমাৰ 20,19,600। ইয়াতকৈ কিন্তু বেছি আমি কি গ্ৰেচুইটি নাপাম। এই ক্ষেত্ৰত অসম চৰকাৰৰ যোনটো ৰুল, চেণ্ট্ৰেলৰ ক্ষেত্ৰত কি আছে মেক্সিমাম 25 লাখ, চেণ্ট্ৰেলৰ ক্ষেত্ৰত মেক্সিমাম 25 লাখ। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত কি 16.5 টাইমছ অফ লাষ্ট এমলমেণ্টছ, যে শেষৰ মাহৰ যোনটো আমাৰ দৰমহা, যে বেচিক প্লাছ ডিএ, বেচিক আৰু ডিএ মিলাই তাৰে 16.5ৰ বেছি নাপাম। 16.5লৈকে আমি কি মেক্সিমাম পাবলৈ সক্ষম হ'ম। গতিকে এই ক্ষেত্ৰত আমাৰ যোনটো 1,22,400 যোনটো চেলাৰী আছে, ইয়াৰে 1/4 ওলালে আমাৰ কিমান ওলাব 30,600। আৰু ইয়াৰ লগত আমি কি নাম্বাৰ অফ 6 মান্থ, যদি আমি 20 বছৰ চাকৰি কৰিছোঁ তেন্তে কি আপোনাৰ 40 টাইমছ হ'ব। যদি আমি 10 বছৰ চাকৰি কৰিছোঁ কি 20টা 6 মান্থ আছে। গতিকে এই ক্ষেত্ৰত চাওক, যদি আমি 10 বছৰ চাকৰি কৰোঁ তেন্তে এল আছে কিমান আমাৰ 20। কিন্তু আমাৰ মেক্সিমাম আমি পাবলৈ কিমান সক্ষম হ'ম, যদি 10 বছৰ চাকৰি কৰোঁ 6,12,000। কিন্তু ইয়াত আমাৰ মেক্সিমাম কিমান হৈছে 20,19,060। গতিকে আমি মেক্সিমাম চিলিং পোৱা নাই। গতিকে ইয়াৰ ক্ষেত্ৰত আমি 6,20,000 পাবলৈ আমি কি সক্ষম হ'ম। কিন্তু তাৰপিছত ঠিক সেইদৰে আপোনাৰ 15 ইয়াৰ্ছ চাকৰি কৰিলে আমি পাম 9,18,000। আৰু কিন্তু ইয়াতে এটা বস্তু চাব, যে 35 ইয়াৰ্ছ যেতিয়া আমি চাকৰি কৰিম তেতিয়া আমাৰ গ্ৰেচুইটি হিচাপ মতে যদি আমি কৰিব যাওঁ 21,42,000। কিন্তু আমাৰ মেক্সিমাম চিলিং কিমান হৈছে, মেক্সিমাম চিলিং আছে আপোনাৰ 20,19,600। গতিকে ইয়াতে এটা কথা ক'ব বিচাৰোঁ যে এনপিএছ, যে CCS যোনটো ৰুল আছে, যে চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ ৰুল, এইটো আপোনাৰ এনপিএছৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়, আপোনাৰ ইউপিএছৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। যে ঠিক সেইদৰে যেতিয়া আমাৰ ডেট গ্ৰেচুইটি আহিব তেতিয়া আমাৰ ছেম ৰুল, চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ যোনটো ৰুল আছে সেইটো ডেট গ্ৰেচুইটিৰ ক্ষেত্ৰতো অসমতো প্ৰযোজ্য হয়। ইয়াতে যদি আপুনি এবছৰতকৈ তলত যদি আমি চাকৰি কৰি তাৰপিছত মৃত্যুবৰণ হয় তেতিয়া আমি যে 2 টাইমছ অফ বেচিক পে, যে 2 টাইম অফ বেচিক পে পাবলৈ সক্ষম হ'ব। যদি আপোনাৰ 1ৰ পৰা 5 বছৰৰ ভিতৰত যদি মৃত্যু হয় তেন্তে 6 টাইম অফ বেচিক পে। কিন্তু 5ৰ পৰা 11 বছৰৰ ভিতৰত যদি চাকৰিয়ালজনৰ মৃত্যু হয় তেন্তে আপোনাৰ 12 টাইম অফ এমলমেণ্টছ, যে তেওঁ যোনটো লাষ্ট এমলমেণ্ট আছিলে যে ডিএ প্লাছ বেচিক, তাৰে কি 12 টাইম পাবলৈ কি সক্ষম হ'ব যদি চাকৰিকাল কি হয় আপোনাৰ 5ৰ পৰা 11 বছৰৰ ভিতৰত হয়। আকৌ যদি আপোনাৰ 11 পৰা 20 বছৰৰ ভিতৰত যদি চাকৰিয়ালজনৰ মৃত্যু হয় তেন্তে 20 ইনটু আপোনাৰ এমলমেণ্টছ, কাৰণ আপোনাৰ এমলমেণ্টছ তাৰমানে বেচিক প্লাছ ডি, এইখিনি পাবলৈ সক্ষম হ'ব এজ এ ডেট গ্ৰেচুইটি হিচাপে। কিন্তু যেতিয়া আপোনাৰ ডেট গ্ৰেচুইটি কি হয়, যেতিয়া 20 বছৰতকৈ বেছি হৈ যায় তেতিয়া ফৰ্মুলাটো চেঞ্জ হয়। তেতিয়া ফৰ্মুলাটো কি হ'ব আপোনাৰ 1/2 অফ এমলমেণ্টছ, যে 1/2। তেতিয়া আপোনাৰ কি এই ইয়াতে যে ফুল পাই আছিলে, যে ইয়াতে ফুল বেচিক পে পাই আছিলে, ইয়াতে ফুল এমলমেণ্টছ পাই আছিলে। কিন্তু এমলমেণ্টছ আৰু বেচিক পে কিন্তু বেলেগ বেলেগ, যে বেচিক পেত কিন্তু ডিএ এড হোৱা নাই, এমলমেণ্টছত কিন্তু কি ডিএ এড হৈছে।
গতিকে এই ক্ষেত্ৰত যদি আপোনাৰ 20 ইয়াৰ্ছতকৈ যদি বেছি সাৰ্ভিস হয় তেন্তে কি হ'ব 1/2 অফ এমোলমেন্টস ইনটু এল এল টি কি এল হৈছে কি আপোনাৰ নাম্বাৰ অফ 6 মান্থ ইন ইয়াৰ সাৰ্ভিস কিন্তু এল ইয়াতে ম্যাক্সিমাম আপোনাৰ কি 33 যদি নাম্বাৰ অফ 6 মান্থ আমি ওলাব যাওঁ তেন্তে ইয়াতে 40 হ'ব কিন্তু 40 আমি ধৰিব নোৱাৰিম ইয়াতে কিমান 33 ধৰিব লাগিব যে 1/2 অফ এমোলমেন্টস ইনটু এল এল টু কিমান 33 ইয়াতে চাওক যে 1/2 ইনটু 1,22,400 কিমান হল মানে 61,200 6 মান্থ কমপ্লিট কৰিছে তেও কিমান 40 কিন্তু আমি 40 দি ইয়াতে পূৰণ কৰিব নোৱাৰো আমি কিমান দি কৰিব লাগিব আপোনাৰ 33 ইয়াতে এখন টেবুল আছে যে 10 ইয়াৰ যদি আমি ডেড গ্ৰেচুইটি ক্লেম কৰো তেতিয়া কি যে 12 ইনটু এমোলমেন্টস লাষ্ট বেসিক প্লাস ডিএ কিমান পাবলৈ সক্ষম হ'ব যে 40,68,800 আকৌ যদি আমি 15 বছৰ চাকৰি কৰো তেতিয়া কি 20 ইনটু এমোলমেন্টস তেতিয়া আমাৰ টোটাল কিমান হ'ব 24,48,400 ঠিক হেদৰে আমি যদি 20 ইয়াৰ চাকৰি কৰো তেন্তে কিন্তু আমাৰ কি হ'ব আপোনাৰ এই নাম্বাৰ অফ 6 মান্থ 40 কিন্তু আমি ম্যাক্সিমাম কিমান পাৰিম 33 ইয়াতে কিন্তু এমোলমেন্টস আমি ফুল পোৱা নাই ইয়াতে কি 1/2 আমি 1 লাখ যোনটো আপোনাৰ 1,22,400 ইয়াৰ আমি হাফ ইনটু 40 নহব ইয়াতে কিমান হ'ব 33 যে ম্যাক্সিমাম কি আছে কিমান 33 ঠিক হেদৰে 25 ইয়াৰ্ছৰ ক্ষেত্ৰতো আমি আমাৰ লাষ্ট এমোলমেন্টৰ হাফ যে 61,200 ইনটু 33 যে তাৰ পিছত আমাৰ 61,200 ইনটু 60 নহব 60 হলে আমাৰ 36,72,000 পাবলৈ সক্ষম হ'ম কিন্তু আমি ইয়াতে পাম মাত্ৰ 25 লাখ ঠিক আপোনাৰ যদি 35 ইয়াৰ্ছ হয় সেই ক্ষেত্ৰতে কি হ'ব আমাৰ যে আমাৰ হিসাব কৰিলে ফৰ্মুলা মতে হিসাব কৰিলে 40,39,000 ওলাব কিন্তু আমি পাবলৈ সক্ষম হ'ম 25 লাখ গ্ৰেচুইটি ক্যালকুলেশন কৰা আৰু এটা ফৰ্মুলা আছে হেতু হৈছে আপোনাৰ যে লাষ্ট এমোলমেন্টস অৰ্থাৎ বেসিক প্লাস ডি এর আপোনাৰ 15/26 তাৰ মানে আমাৰ মাহত কিমান দিন কাম কৰিম আমি মাহত আমি কিমান দিন কাম কৰো 26 ডেজ এই 26 ডেজৰ যদি আমি টোটাল স্যালারি ধৰো যে 26 ডেজত আমি কি 30k পাও সেইখিনি কি কৰিব 26 দি আমি ডিভাইড কৰিলে আমাৰ এদিনৰ স্যালারি ওলাব অৰ্থাৎ আৰু 15 লগত পূৰণ কৰিম অৰ্থাৎ 15 দিনৰ স্যালারি লাষ্ট মাহৰ 15 দিনৰ স্যালারি আমি প্ৰত্যেক বছৰত পাই থাকিম যে আমি যিমান বছৰ চাকৰি কৰিছো ধৰি লওক মই 10 বছৰ চাকৰি কৰিছো আৰু মোৰ লাষ্ট বেসিক প্লাস ডি হৈছে আপোনাৰ 80,000 গতিকে 80,000 এৰ মই কি ওলাম 26 ৰে মই ডিভাইড কৰিম এই 26 ৰে ডিভাইড কৰাৰ পিছত মই 15 ৰে পূৰণ কৰিম যে লাষ্ট মাহৰ 15 দিনৰ স্যালারি পূৰণ মই কিমান বছৰ চাকৰি কৰিলো যে 10 বছৰ চাকৰি কৰিলো এই 10 বছৰ চাকৰি কৰিলে মোৰ যোনটো ফিগাৰ ওলাব হেতু কি হৈছে আপোনাৰ গ্ৰেচুইটি কিন্তু এই ক্ষেত্ৰত আপোনাৰ সিসিএস যোনটো সেন্ট্রাল সিভিল সার্ভিস সেই ৰোলৰ ক্ষেত্ৰত এপ্লিকেবল নহয় এটো আপোনাৰ যে পেমেন্ট অফ গ্ৰেচুইটি 1972 এক যোনটো আছে সেই ক্ষেত্ৰত এপ্লিকেবল হয় যেসকল ধৰক এটা ধৰক কোনো প্ৰাইভেট অৰ্গানাইজেশ্যন বা কোনো কোম্পানীত কাম কৰি আছে বা কোনো বেলেগ সংস্থাত কাম কৰিছে সেই ক্ষেত্ৰত যে 5 বছৰতকৈ বেছি চাকৰি কৰিলে কি গ্ৰেচুইটিটো প্ৰদান কৰিব লাগিব সেই ক্ষেত্ৰত কি হয় এই ফৰ্মুলাটো এপ্লিকেবল হয় কিন্তু এটা গুৰুত্বপূৰ্ণ কথা যে গ্ৰেচুইটি যোনটো আপোনাৰ ৰিটায়াৰমেন্ট গ্ৰেচুইটি আছে এই গ্ৰেচুইটি আমি এলিজিবিলিটি হৈছে মিনিমাম 5 বছৰ যে মিনিমাম 5 বছৰ আমি চাকৰি কৰিলেহে আমি এই গ্ৰেচুইটি পাবলৈ সক্ষম হ'ম যদি আমাৰ সাৰ্ভিস কাল যদি 5 বছৰতকৈ কম থাকে তেন্তে আমি ৰিটায়াৰমেন্ট গ্ৰেচুইটি নাপাম কিন্তু ডেথ গ্ৰেচুইটিৰ ক্ষেত্ৰত যদি আমি সাৰ্ভিস জয়েন কৰে নেক্সট ডে যদি কাৰোবাৰ মৃত্যু হয় সেই ক্ষেত্ৰতে কি হ'ব ডেথ গ্ৰেচুইটি এপ্লিকেবল হ'ব কিন্তু চাওক ডেথ গ্ৰেচুইটিৰ সময়ৰ লগে লগে কি হয় বৃদ্ধি হয় যদি আমি এবছৰৰ ভিতৰত থাকিলে আপোনাৰ মাত্ৰ 2 টাইমছ হে আপোনাৰ এমোলমেন্টছৰ লগত কি হয় বেসিক পেৰ লগত কি হয় মাল্টিপ্লাই হয় যদি আমি 1 পৰা 5 ইয়াৰ্ছৰ ভিতৰত কৰো তেন্তে কি মাত্ৰ 6 ৰ লগত কি হয় মাল্টিপ্লাই হয় বেসিক পে ঠিক হেদৰে যেতিয়া আমি বেছি লৈকে চাকৰি কৰো তেতিয়া কি ডেথ গ্ৰেচুইটিটো মানুহে বেছিকৈ পাবলৈ সক্ষম হয় কিন্তু এটা ম্যাক্সিমাম লিমিট হৈছে নাম্বাৰ অফ 6 মান্থ হৈছে কিমান 33 তাতকৈ বেছি হ'ব নোৱাৰিব গতিকে এই ভিডিওটোত এই সম্পৰ্কে যে এনপিএস বা ইউপিএস ৰ ক্ষেত্ৰত বিভিন্ন খোকজা আছিল যে গ্ৰেচুইটি পাম নে নাই বা আপোনাৰ ডেথ বেনিফিট পাব নে নাই সেই সম্বন্ধে কি আলোচনা কৰা হ'ল গতিকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ